আপোনালোকে ভালে আছেনে? মোৰ ফালৰ পৰা আপোনালোকক সকলোকে মোৰ এই ইউটিউব চেনেলৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি এটা অন্য বিষয়বস্তুলৈ মই আজি ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে অকণমান স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো যাতে সম্পূৰ্ণ শেষলৈকে চায় তাৰ কাৰণে আপোনালোকক অনুৰোধ জনালোঁ। আৰু আপোনালোকে এই নিউজটোৰ বিষয়ে জানিও অলপ আপোনালোকে নিশ্চয় হতভম্ব হ'ব যে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে সম্পূৰ্ণ তোলপাৰ লগাই থকা এটা নিউজ। সেইটো হ'ল নিতুমণি শইকীয়া দা আৰু তেখেতৰ ফেমিলিৰ মাজত যিটো বাক বিতণ্ডা চলি আছে, সেই বিষয়টোৰ বিষয়ে আমি সকলোৱে জানিবলৈ চেষ্টা কৰোঁ। আচল ৰহস্যটোনো কি, নহয় জানো? তেতিয়াহ'লে আহক। নিতুমণি দা শইকীয়াই নিজ মুখেৰে কৈছে যে তেখেতে একেলগে সংসাৰ কৰি একেলগে কটাই যাব বিচাৰে সময়টো, আৰু তেখেতৰ ফেমিলিক তেখেতে পাবলৈ বিচাৰে। তেখেতে যে ডিভ'ৰ্চ কেতিয়াও নকৰে সেই বিষয়টো কেনেকৈ আমি প্ৰমাণিত হওঁ, আহকচোন। এইখিনি আমি জানিবলৈ চেষ্টা কৰোঁ তেখেতৰ নিজ মুখেৰে। আপোনাক মই এটা কথা ক'ব পাৰোঁ যে মোৰ ছোৱালীজনীৰ প্ৰসংগ আপোনালোকে ইয়ালৈ নানিব। তাই মোৰ কাৰণে জান, তাই মোৰ কাৰণে কলিজা, তাই মোৰ কাৰণে সকলো। আপোনালোকে ইতিমধ্যে তেওঁ বক্তব্যত শুনিছে, আপুনি মোক অনুৰোধ কৰিবলৈ কৈছে, কিন্তু তেওঁ বক্তব্যতে আপোনালোকে শুনিছে যে মই ডিভ'ৰ্চ দিব বিচৰা নাই। তেওঁ নিজেই কৈছে। আৰু তাৰপিছতো মই এতিয়াও যিহেতু মোৰ আদালতৰ ওপৰত বিচাৰাধীন হৈ আছে, মোৰ এতিয়াও বিশ্বাস আছে। মই আজিও কওঁ যে এতিয়াও মই আশাবাদী তেওঁ ভুলখিনি বুজি পাব বা তেওঁ আহিব, আৰু এতিয়াও মই একেলগে থাকিবলৈ সাজু হৈ থকা মানুহ। আৰু যিটো মন্তব্যত তেওঁ উল্লেখ কৰিছিল যে আপোনাৰ যিটো নিৰ্ণয় কৰা হৈছে তেওঁৰ মাটিত আছে আৰু আপোনাৰ লগত একেলগে যুটীয়াভাৱে আছে, তেওঁলৈ হস্তান্তৰ কৰাটো তেওঁ মাটিখিনি হস্তান্তৰ কৰাটো বিচাৰিছিল। নহয়, আপুনি কথাটো অকণমান ভুলকৈ কৈছে। তেওঁৰ মাটিত কোনো ফ্লেট বনোৱা নাই, এইটো বিল্ডাৰৰ বনাই আছে। তাত 32টা ফ্লেট আছে, গতিকে সেইটো বিল্ডাৰৰ মাটি, বিল্ডাৰে বনাই আছে। তেওঁৰ মাটিত কোনো ফ্লেট বনোৱা নাই। তেওঁ আৰু আমি দুয়ো একেলগে অকণমান মাটি লৈছিলোঁ। সেই মাটিকণ তেওঁ লাগে বুলি কৈছে। যদি মই কোৰ্টতো কৈছোঁ যে মই সেই মাটিকণো মই দিম বুলি কৈছোঁ, তেওঁক যদি সেই মাটিখিনি ইমান প্ৰয়োজন মই কৈছোঁৱেই যে ঠিক আছে মই সেই মাটিখিনি দি দিম, কিন্তু তেওঁ কৈছিল যে তেওঁ সেইখিনি অকলে লৈছোঁ বুলি কৈছে। কিন্তু আপোনালোকৰ কাগজে পত্ৰই দেখুৱাই দিছোঁ যে তেওঁ এইটো অকলে লোৱা নাই। পিছত মই বাউণ্ডেৰী ময়ে মাৰিছোঁ, তালৈ ৰাস্তা বনোৱা, মাটি পেলোৱাৰ পৰা ধৰি গোটেইবোৰ ময়ে কৰিছোঁ। কিন্তু তথাপিও মই তেওঁক যদি সেই মাটিকণ লাগে মই দি দিম বুলিয়ে কৈছোঁ। আপোনালোকে তেখেতৰ নিজ মুখেৰে তেখেতে ডিভ'ৰ্চ দিব নিবিচাৰে, আৰু অইন কিবা সা সম্পত্তি লাগিলে বা কিবা লাগিলে তেখেতে দিবলৈ ইচ্ছুক, কিন্তু ডিভ'ৰ্চ দিবলৈ ইচ্ছুক নহয়। আহকচোন, এইবাৰ বাইদেৱে মুখ খুলিছে। বাইদেউৰ কথোপকথনখিনি আপোনালোকক শুনাবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকে বাইদেউৰ কথাখিনি শেষলৈকে স্কিপ নকৰাকৈ চাওক। আৰু তেখেতৰ কথাটো শুনাৰ পিছত আপোনালোকৰ অনুভৱ হ'ব যে আচল ৰহস্যটোনো কি। আপোনালোকৰ বিবেকক প্ৰশ্ন কৰি চাব যে মই যেতিয়া তেওঁৰ লগত বিয়া হৈ আহিছিলোঁ, তেওঁ তেতিয়া এখন পেচন বাইক আছিল আৰু তেওঁ 8,000 টকা দৰমহা আছিল। আজিৰ ডেটত তেওঁৰ ফৰ্চুনাৰ গাড়ীৰ পৰা ধৰি ফ্লেটৰ পৰা ধৰি তেওঁৰ কি আছে কি নাই, আজিৰ ডেটত তেওঁ অসমৰ কাৰণে এখন সমাজ শ্ৰদ্ধাৰ ব্যক্তি, মই শ্ৰদ্ধা কৰোঁ তেওঁ। গতিকে মই যিটো গছপুলি ৰুইছিলোঁ, গজালিৰ পৰা পানী দি, মাটি দি, সাৰ দি, মই ফুল ফল চব লাগি যেতিয়া ভৰি পৰিছে, সেইখিনি সময়ত মই এৰি গুচি আহিছোঁ। সেই ফুল ফল মই ভোগ কৰিবলৈ থকা নাই, মই কিন্তু পুলিটো প্ৰতিপাল কৰি ডাঙৰ কৰিলোঁ। গতিকে এইখিনি মুহূৰ্তত মই যে এজনী মাইকী মানুহে এজনী ছোৱালীলৈ আঁতৰি আহিবৰ কাৰণে কিমান কষ্ট পালে কৰিব পাৰে, মই ভাবোঁ যে অসমৰ মানুহে সেইটো উপলব্ধি কৰিব পাৰিব। আৰু গোটেই মই যি কৰিছোঁ মুনিৰ মত লৈ কৰিছোঁ, তাই নিবিচাৰে তেওঁৰ লগত থাকিব, সেইকাৰণে কৰিছোঁ। আৰু মই ভাবোঁ যে মাক-দেউতাকৰ কাজিয়া দেখি ডাঙৰ হোৱাতকৈ তাই কোনোবা এজন নাই বুলিয়ে ভাবি লওক, নাই বুলি ভাবিলে। মুখে শুনিলে নহয়, তেখেতে যেতিয়া বিয়া হৈ আহিছিলে বাইদেউ এখন পেচন গাড়ী আৰু 8,000 টকাৰ দৰমহা পাইছিলে। তাৰপিছত তেখেতে ফল মূল লগালে, গছ গছনি ৰুই কিনে তেখেতে ফল খাবৰ সময়ত আঁতৰি গ'ল, আৰু তেখেতৰ ছোৱালীজনীও নিবিচাৰে দেউতাকৰ লগত থকা। বাইদেউ, আপোনাক মই এটা কথা ক'বলৈ বিচাৰোঁ, আপুনি আপোনাৰ ছোৱালীজনীক বুজাবলৈ চেষ্টা নকৰেনে? আৰু তেখেতৰ 8,000 টকা দৰমহা আছিল আৰু অন্যান্য আছিলে, ইমানখিনি কষ্ট কৰি আপুনি আগুৱাই নিলে, আজি আপুনি আঁতৰি কিয় গ'ল বাৰু? এইটোতো কৰিব নালাগে, এইটো সমাজৰ এটা নীতি হয়। আপুনি যিহেতু এবাৰ
তেখেতক স্বামী হিচাপে লৈছে, তেখেতে এতিয়া আপোনাক আহ্বান কৰি আছে যে তেখেতে কেতিয়াও নিবিচাৰে ডিভৰ্চ হোৱাটো। গতিকে আপুনি অলপ বুজিবলৈ চেষ্টা কৰক। চেষ্টা কৰি কিনে ঘাত প্ৰতিঘাত সংসাৰত থাকিবই। কাৰণো ঘাত প্ৰতিঘাত নাথাকে? ঘাত প্ৰতিঘাত নাথাকিলে সংসাৰৰ মৰ্যাদাই নাথাকে। য'ত সুখ দুখ থাকিব তাত মৰম মহব্বত বেছি থাকে। গতিকে আহক অলপ চেষ্টা কৰক বুজিবলৈ। আকৌ নতুনকৈ ঠন ধৰি গছ পুলিটো সেই ফল মূল খাবলৈ চেষ্টা কৰক। মই স্পেচিয়েলি নিতুমণি শইকীয়াদালৈকে এটা অনুৰোধ জনাব বিচাৰিছোঁ বিনম্ৰতাৰে, যে তেখেতে যাতে অকণমান কৰ্মব্যস্ততাৰ মাজতো তেখেতৰ ফেমিলিক সময় দিবলৈ বিচাৰে আৰু তেখেতে অলপ যোগাত্মক দিশত আগুৱাই আহি তেখেতৰ সেই ছোৱালীজনীৰ ফালে চাই তেখেতে যাতে অকণমান কম্প্ৰমাইজ কৰি তেখেতৰ সংসাৰখন বচাই কিনে আমাৰ সমাজত এটা আদৰ্শৰ সৃষ্টি কৰিব পাৰে, যে ঘাত প্ৰতিঘাত থাকিলেও প্ৰতিটো ঘাত প্ৰতিঘাতকে নেওচি কেনেকৈ নিজৰ কৰ্মব্যস্ততাৰ মাজতে নিজৰ সংসাৰখনৰ মাজত এটা মিল মহব্বত বঢ়াই নিজৰ সংসাৰখন আগুৱাই নি কিনে আনক দেখুৱাব পাৰে। আনৰ সংসাৰতো যে এনেকুৱা হ'লে এনেকুৱা ধৰণে কৰিব নালাগে, তাতো নিজে গৈ অকণমান যোগাত্মক দিশেৰে নিজৰ সংসাৰখন কেনেকৈ বচাই আগুৱাই যাব পাৰে, সেই বস্তুটো যাতে তেখেতে আজি অসমৰ সকলো দিশতে তেখেতৰ সংসাৰখনৰ জৰিয়তে অসমবাসীক যাতে তেখেতে এটা নিদৰ্শন দাঙি ধৰে, সেইটো মই নিতুমণিদালৈকে এটা বিশেষ অনুৰোধ জনালোঁ। ভিডিঅ'টোৰ মাধ্যমেৰে মই অসমৰ সমূহ বন্ধু বান্ধৱীসকলকে মই এটা অনুৰোধ জনাইছোঁ, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে এয়া মোৰ সৰু ছোৱালীজনীও কৈ আছে ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ আশীৰ্বাদ পোৱাৰ নিচিনা লাগিব আৰু নতুন নতুন লেটেষ্ট ভিডিঅ' দিবলৈ আপোনালোকৰ জৰিয়তে মই চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে। হয়নে মাতো? থেংক ইউ। আৰু আপুনি সদায় ভাবি যায় আজি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।